এয়া বেলতলা আৰু এয়া গুৱাহাটী ফেমাছ বেলতলা বজাৰ, য'ত প্ৰায় সকলো বস্তু পোৱা যায়। সকলো আহোম শাসনকালৰ পৰাই এই বজাৰখনে গাৰো আৰু খাচী পাহাৰৰ লোক আৰু স্থানীয় জনগোষ্ঠীৰ মাজত পৰম্পৰাগত ব্যৱসায়িক স্থান হিচাপে কাম কৰে। দেওবাৰৰ দিনা মই বজাৰ কৰিবলৈ গৈছিলোঁ। দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহে বজাৰ কৰিবলৈ, কিনিবলৈ, বেচিবলৈ। বাকী বজাৰৰ তুলনাত ইয়াত বস্তুৰ দামো কম। ময়ো এনেকৈ মানুহৰ মাজত সোমাই গ'লোঁ, লাইনত সোমাই গ'লোঁ। হঠাতে শুকান মাছৰ গোন্ধ, মছলাৰ গোন্ধ মোৰ নাকত লাগিল। আৰু ইয়াৰ গাহৰি পেষ্ট। সকলো মানুহৰ হাতে হাতে দুফালে দুটা ডাঙৰ বেগ দেখিবলৈ পাব ইয়াত। নহ'বনো কিয়, এই বজাৰখনেই এনেকুৱা। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি আপুনি বজাৰত যায় প্লিজ বাৰ্গেন নকৰিব, কাৰণ তেওঁলোকে বহুত দূৰৰ পৰা বহুত কষ্ট কৰি বজাৰ দিবলৈ আহে। মই জানো আপুনি বেলতলা বজাৰত নিশ্চয় এবাৰ নহয় এবাৰ গৈছে। কমেণ্ট কৰক গৈছে নে নাই যোৱা। ইউটিউবত মোৰ ট্ৰেভেল ভিডিঅ' চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। মই বজাৰ কৰিবলৈহে গৈছিলোঁ, নকৰিলোৱেচোন।